নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল আয়ান ৱৰ্ল্ডলৈ আপোনালোকক স্বাগতম। চাওক, ইয়াকে কয় বকো টাউন। চাওক কিমান ধুনীয়া জেগা আৰু ঐতিহ্যপূৰ্ণ জেগা। তো আশা কৰি আপোনালোকৰ ভাল লাগিব। মই আজি বকো চিংৰাত আহিছিলোঁ। অহাৰ পথত এই বকো টাউনটো মই যিখিনি পাৰোঁ সেইখিনি ৰেকৰ্ডিং কৰি আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিলোঁ। আপোনালোকৰ ভাল লাগিব বুলি। এইটো টাউন বিখ্যাত ঐতিহ্যপূৰ্ণ টাউন হয়, বহুত পুৰণি টাউন। ট্ৰেডিশ্যনেল কালচাৰৰ কাৰণে এইটো জেগা বহুত বিখ্যাত জেগা হয়। আপোনালোকে কি জানে আহি থাকে। ইমান ধুনীয়া জেগা চাওক। যিহেতু নতুনকৈ অভাৰব্ৰিজ হৈ আছে, অভাৰব্ৰিজ হৈ থকাৰ কাৰণে ৰাস্তাৰ অৱস্থা একেবাৰে বেয়া। তথাপিও মই যিখিনি পাৰোঁ মই ৰেকৰ্ডিং কৰিছোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকৰ ভাল লাগিব বুলি আশা কৰিছোঁ। তো যদি ভিডিঅ'টো ভাল লাগে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মোৰ চেনেলৰ নাম হ'ল আয়ান ৱৰ্ল্ড। চাওক কি ধুনীয়া টাউন। অভাৰব্ৰিজটো হোৱাৰ পিছত আৰু ধুনীয়া হ'ব। ইয়াতে আপোনাৰ সকলোতকৈ বিখ্যাত হ'ল এম বাজাৰত মানুহ আহিয়ে থাকে। তো আপোনালোকে গমেই পায় এম বাজাৰটো কিমান বৰ্তমান বিখ্যাত হৈ গৈছে এইটো এৰিয়াত। আৰু বহুত বস্তু আপোনাৰ ইয়াতে পোৱা যায়, যিবিলাক বস্তু আপোনাৰ কিছুমান জেগাত আপুনি নাপাব, কিন্তু এই বকো টাউনত আপুনি সেইবিলাক বস্তু পাই যাব। বকো অঞ্চলত আপোনাৰ বড়ো, ৰাভা, কাছাৰী, হিন্দু, মুছলিম চব মিক্স হৈ আছে। তো সেইকাৰণে ইয়াৰ পৰিৱেশটো বহুত ধুনীয়া, বহুত আটক ধুনীয়া পৰিৱেশ। আপোনালোকে আহি চাব পাৰে। ইয়াকে কয় বকো টাউন।